প্ৰথম অসমীয়া ছপাপুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। এইখন এখন আত্মাৰাম শৰ্মাই অনুবাদ কৰা ধৰ্মপুথি। কেতিয়া অসমৰ ৰাজ্যভাষা বাংলা কৰা হৈছিল? উত্তৰ 1836 চনত। অসম চুক্তিখন কেতিয়া কৰা হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী। কেতিয়া ছিকিম ৰাজ্যখন উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত কৰা হয়? উত্তৰ 2002 চনত। প্ৰথম অসমীয়া ব্যাকৰণ পুথিখনৰ নাম কি? উত্তৰ অসমীয়া ইংৰাজী অভিধান, মাইলছ বৰ্জনৰ দ্বাৰা 1847 চনত সংকলিত। প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ নাথন ব্ৰাউন।